Hey guys, welcome to my channel Devodarivan. আজি আপোনালোকক লৈ যাম কোভলাম। কোভলাম আহিবৰ কাৰণে আপোনালোকে বাই এয়াৰ এণ্ড বাই ট্ৰেইন আহিব পাৰে। বাই এয়াৰ আহিলে আপোনালোকে ত্ৰিবান্দ্ৰম এয়াৰপৰ্ট আহিব পাৰিব আৰু বাই ট্ৰেইন আহিলে তিৰুৱনন্তপুৰম চেণ্ট্ৰেল আহিলে বেছি ওচৰ হয় কোভলামৰ কাৰণে। So welcome to কোভলাম। কোভলাম বিচত যদি মাছ মৰা ট্ৰেডিশ্যনটো চাব খোজে তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা সোনকালে আহিব লাগিব। প্ৰায় 7টা 7:30ৰ পৰা মাছ মৰা আৰম্ভ কৰে ইয়াতে। দিনটোৰ আৰম্ভণিতে আমি প্ৰথমতে মন্দিৰ আহিলোঁ দৰ্শন কৰিবলৈ। এইটো আপোনাৰ আজিমালা শিৱ টেম্পল বুলি কয়। এই আজিমালা শিৱ টেম্পলত বহুত বিশাল এটা শিৱৰ মূৰ্তি আছে। এই আজিমালা মন্দিৰভাগ বহুতে ধুনীয়া ছাৰাউণ্ডিং পৰিৱেশৰ মাজত থৈছে। ধুনীয়া সাগৰ পাৰত আপোনাৰ মূৰ্তিভাগ ৰাখিছে। এইটো আপোনাৰ 2020 চনৰ পৰা মূৰ্তিভাগ স্থাপন কৰা হৈছে। শিৱ মন্দিৰ আৰু শিৱৰ মূৰ্তি বহুত দেখিছে, কিন্তু মই একদম চিয়'ৰ যে এনেকুৱা আপোনালোকে ইমান ডাঙৰ বিশাল প্ৰতিমূৰ্তি শিৱৰ কেতিয়াও দেখা নাই। মূৰ্তিটোৰ ঠিক তলতে এটা আণ্ডাৰগ্ৰাউণ্ড কেভো বনাই থোৱা আছে, যাৰ এণ্ট্ৰি টিকেট 100 rupees। আহক আমি সকলোৱে একেলগে দৰ্শন কৰোঁ। হৰ হৰ মহাদেৱ। सडाटवीगलज्ज्वल प्रवाह पावितस्थले गले विलम्बितां भजङ्ग तुङ्गमालिकं ढमड्ढमड्ढमड्ढमन्निनादमड्ढमर्वयं चकार चण्डताण्डव तनोतु न शिवा शिवम् नमः शिवाय ॐ नमः शिवाय नमः शिवाय। जटाकटाः सम्भ्रमं भ्रमिन्नलिम्ब निर्झरी विलोलवीजवल्लरी विराजमानमूर्धनि धगत् 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 ज्वलल्ललाट पट्ट भावके किशोर चन्द्रशेखरे रति प्रतीक्षितं महा। আমি আহিলোঁ এতিয়া। আমি এতিয়া পোহৰ আইলেণ্ড গৈ আছোঁ। অটত আছোঁ, ৰাইজ এয়া অটত গৈ আছোঁ। আজি মৰ্ণিং 19 তাৰিখ। আমাৰ আৰু আমাৰ ট্ৰিপটো চমু চাপি আহিছে আৰু আজি 6:40 কন্যাকুমাৰী যাম আৰু আজি এতিয়া কোভলাম আমি ফুৰিম। পদ্মনাভ স্বামী টেম্পল পোহৰ আইলেণ্ড গৈ আছোঁ। পোভাৰ আইলেণ্ডত ব'টিং চাফাৰী কৰাৰ কাৰণে আমি আহি পালোঁ ব'টিং পইণ্টত। অকণমান বাৰ্গেনিং চলি আছে, কেনেকুৱা কিমান ল'ব ব'টিঙৰ কাৰণে। চ' আমাৰ ব'ট ফাইনেল হৈ গ'ল। আমি এখন প্ৰাইভেট ব'ট ল'লোঁ, যাৰ এমাউণ্টটো 4000। এইটো আপোনাৰ 1.5 ঘণ্টাৰ কাৰণে লোৱা হৈছে টোটেল। যদি বিচাৰে 1 ঘণ্টাৰ কাৰণে তে 1 ঘণ্টাৰ কাৰণে ল'ব পাৰে, অকণমান পইচাটো কম হ'ব। আমি পোভাৰ আইলেণ্ডলৈকে গৈ আছোঁ। এতিয়া আমি জাষ্ট জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। এখন সৰু নাও, এখন ফেৰী, মানে ব'ট, সৰু ব'ট, লিটল ব'ট। তো ইয়াৰ পৰা আমি বেক ৱাটাৰ হয়, এইটো একচুৱেলি অল ইজ বেক ৱাটাৰ। তো থ্ৰু বেক ৱাটাৰ আমি ভালেখিনি বস্তু এক্সপ্ল'ৰ কৰিম। তো জেগাবিলাক চাই থাকিব, এক্সপ্ল'ৰ কৰা জেগাবিলাক। প্ৰত্যেকটা জেগাৰে আপোনালোকৰ ডেছক্ৰিপশ্যন দি আছোঁ। আৰম্ভণিতে এই ব্ৰিজখন পাব। এইখন ব্ৰিজ 2খন ষ্টেটক জইন কৰিছে।
ব'টিং চাফাৰী কৰাৰ লগতে আপোনালোকে যদি আৰু অলপ মজা কৰিব খোজে তেতিয়াহ'লে নাৰিকলৰ পানী বিক্ৰী কৰে, নাৰিকলৰ পানী খাব পাৰিব। আৰু লগতে নাৰিকল পানীৰ লগত মলাইটো খাব নাপাহৰিব দেই, মলাইটোও বিৰাট ধুনীয়া হয়। সিহঁতক ক'লে মলাইটোও লগত দি দিব। এইটো ব'টিং চাফাৰী কিন্তু ট'টেলি বেলেগ এটা ফিলিং হ'ব আপোনালোকৰ। প্ৰত্যেকটো মুহূৰ্ততে লাগিব আপোনাৰ কিবা এটা যেন চিনাকি চিনাকি লাগিছে। একচুৱেলি এইটো এনাকণ্ডা মুভিখনৰ অলপ চিন যেন লাগিব আপোনালোকৰ, যেন এনাকণ্ডাটো জংঘলৰ পৰা ওলাই আহিব, পানীৰ তলৰ পৰা ওলাই আহিব। এমাজন নদীখন মাজেদি গৈ আছে, এমাজন নদীৰ মাজেদি আমি ব'টিং কৰি আছোঁ, দুই চাইডে জংঘল। জংঘলৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি বিচৰ ফালে গৈ আছোঁ, গল্ডেন বিচৰ ফালে। বাটত আপোনালোকে বহুত ধৰণৰ বস্তু দেখিব পাব, স্পট কৰিব, যেনেকৈ এইটো লিটল চাৰ্চ আইলেণ্ড হয়, আৰু বহুতো আছে। মই নামবিলাক চব লিখি দি যাম, আপোনালোকে চাই ল'ব। Sunshine, sunshine, sunshine. I think I found it now. What I've been looking for. Isn't it beautiful? It's got my head all up in the clouds. I think I found it now. Yeah. Everything I want might be a miracle. Sunshine.
আইলেণ্ডৰ পৰা ওলাই আহিলোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন কোভালাম বিচ এণ্ড লাইট হাউচ ৰোল চ' আমি আহি পালোঁ লাইট হাউচলৈ লাইট হাউচত আহিবৰ কাৰণে আপোনালোকে টিকেট এটা ল'ব লাগিব 20 ৰুপিছৰ আমি টিকেট লৈ ল'লোঁ আৰু মনত ৰাখিব টাইমিং এটা আছে 10টাৰ পৰা 12:30 এণ্ড 2টাৰ পৰা 5টা বজালৈকে আমি আছোঁ লাইট হাউচৰ মাজত এতিয়া ওপৰলৈ যাম গাইজ ওপৰলৈ গৈ আছোঁ খালী ভৰি আহিব লাগে দেই অৱস্থা বেয়া উঠিব লাগে দেখিছে এই ইয়াৰাইজ ক'ত পালোহি চব বহুত গৰম আজি কিন্তু ভাল লাগিছে লাইট হাউচৰ ওপৰত গোটেই যেন এনেকুৱা লাগিছে যেন কেৰেলাখনে দেখা পাইছোঁ চাওকচোন আমাৰ আজিৰ লাষ্ট ডেষ্টিনেশ্যন পইণ্ট হ'ল পদ্মনাভা স্বামী টেম্পল তাৰলৈকে গৈ আছোঁ চাই থাকিব আমি আহি পালোঁ পদ্মনাভ স্বামী মন্দিৰলৈ এতিয়া সোমাবৰ কাৰণে অপেক্ষা কৰি আছোঁ এই মন্দিৰটো গোটেই ৱৰ্ল্ডতে ফেমাছ হয় কাৰণ এই মন্দিৰটোৱে গোটেই পৃথিৱীৰ ভিতৰত ধনী মন্দিৰ বুলি জনা হয় 1 ট্ৰিলিয়নতকৈ বেছি সম্পত্তি আছে এই মন্দিৰটোত সোণৰ সিংহাসন হীৰা জেৱৰাট হাজাৰ বছৰ পুৰণি নেপোলিয়ান আৰু ৰোমান কইনছো আছে গোটেই মন্দিৰটো ৰহস্যৰে ভৰা এতিয়ালৈকে 5টা কোঠালি খোলা হৈছে য'ত বহুত ধৰণৰ সম্পত্তি পোৱা হৈছে কিন্তু এতিয়াও 6 নম্বৰ দৰ্জাখন খুলিব পৰা নাই 6 নম্বৰ দৰ্জাখনত 2টা উগ্ৰ নাগৰ ছবি আছে যাৰ কাৰণে সকলোৱে ভয় কৰিছে 1930 চনত খুলিবলৈ চেষ্টা কৰিছিলে কিন্তু মৰি থাকিলে মানুহবিলাক আৰু 2011 চনতো ট্ৰাই কৰিছিলে কিন্তু নোৱাৰিলে আজিলৈকে ৰহস্য হৈয়ে থাকিলে মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে আপোনালোকে 4টা ছাইডৰ পৰা সোমাব পাৰে পূব পশ্চিম উত্তৰ দক্ষিণ আৰু লগতে মনত ৰাখিব দৰ্শনৰ সময়ো থাকে ৰাতিপুৱাৰ ভাগত আহিব পাৰে নহ'লে ইভিনিং টাইমত আহিব পাৰে টাইমটো মই মেনশ্যন কৰি দিছোঁ লগতে আৰু এটা কথা জনাই দিছোঁ মন্দিৰৰ সোমাব লাগিলে আপোনালোকক ড্ৰেছ কোড লাগিব দেই চ' ড্ৰেছ কোডটো আপোনালোকে বাহিৰতে পাই যাব মন্দিৰৰ বাহিৰত জিন্স পেণ্ট শ্বাৰ্ট এইবিলাক এলাউ নহয় টোটেলি আমাৰ যেনেকুৱা নামঘৰত গ'লে আমাৰ এটা সাজ থাকে মানে ধুতি পিন্ধিব লাগে ইয়াতো তেনেকুৱাই ইয়াতে লুংগি পিন্ধিব লাগে ৰাইজ আজি পদ্মনাভ মন্দিৰ গৈছিলোঁ
পদ্মনাভ মন্দিৰ হেনো ইণ্ডিয়াৰ ৰিচেষ্ট টেম্পল হয়। ইয়াত বহুত মানুহ, লাখ লাখ মানুহ আহে, খুব ভাল লাগিলে। আমাক ড্ৰেছ কৰাই দিলে, এইটো আমাৰ ড্ৰেছ কোড, এইটো যোনটো চাউথৰ ড্ৰেছ কোড এইটো। আৰু আমাৰ লগৰকেইজন এইকেইজন ভাল লাগে। আমাৰ যেনেকৈ ধুতি পায়জামা তেনেকুৱা ধুতি কুৰ্তা, তেনেকৈ ইয়াৰ ড্ৰেছ কোড এইটো। চ' আমাৰ এতিয়া যাবৰ সময় হ'ল কোবলামৰ পৰা। আমি এতিয়া যাম কন্যাকুমাৰীলৈ আমি বাই ট্ৰেইনে যাম। চ' ইয়াৰ পৰা ত্ৰিবেন্দ্ৰমৰ ষ্টেচনৰ পৰা কন্যাকুমাৰী আপোনাৰ এৰাউণ্ড 3 আৱাৰ্ছমান লাগিব। আমি ৰাতি গৈ পাম কন্যাকুমাৰীলৈ। চ' আমাৰ নেক্সট যোনটো ব্লগ পাব আপোনালোকে কন্যাকুমাৰীৰ পাব। চ' চাই থাকিব দেই, কিপ ৱাচিং।